কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এয়া ওলালোঁ স্কুল যাবলৈ আৰু আজি স্কুল ইউনিফৰ্ম পিন্ধা নাই কাৰণ আজি আমাৰ স্কুলৰ নাট খুলিব, একচুৱেলি ভাওনা পতা হ'ব। এয়া স্কুল পালোহি, ষ্টাফ ৰুমত বেগটো থৈ এতিয়া বাহিৰলৈ ওলাই যাওঁ। চাই থাকোঁ ভিডিঅ'টো, আগলৈ দেখাই আছোঁ। আজি ভাওনাৰ নাট খোলা হ'ল, চ' আজিৰ পৰা আখৰা ষ্টাৰ্ট হৈ গ'ল। চ' দেখুৱাই আছোঁ, ব'লক আখৰালৈ যাওঁ। আখৰালৈ গৈ আছোঁ আমি। এয়া প্ৰাৰ্থনা মিছ আৰু ঋতুৰাজ ছাৰ আৰু কেমেৰামেন আমাৰ অৰুণাচলৰ লগত। এয়া আমি আখৰালৈ আহি পালোঁ। বহুত ধুনীয়া অভিনয় কৰিছে আমাৰ গোটেইকেইটা ষ্টুডেণ্টছে। এয়া হৈছে ক্লাছ 7ৰ দিব্য আৰু ছোৱালীজনী হৈছে ক্লাছ 9ৰ বিদিশা। বৰ ধুনীয়া হৈছে দেই, ইমান ধুনীয়া কৰিছে। আজি স্কুলত আহি ভাওনা ৰিহাৰ্চেলত মোৰ লগৰজনী লগ পালোঁ। তাই লগৰ মানে মোৰ ভাল বেষ্ট লাগিছে, ফ্ৰেণ্ড হয়, স্কুলৰ ফ্ৰেণ্ড বহুত দিনৰ মূৰত লগ পাইছোঁ, ভাল লাগিছে। আৰু বাকী কেইজনীকো বহুত মিছ কৰিছোঁ। মনীষা বহুত মিছ কৰিছোঁ, পল্লৱীক মিছ কৰিছোঁ, গোটেইকেইজনীকে মিছ কৰিছোঁ। অমিয়া, পল্লৱী, মনীষা থকা হ'লে আমাৰ পুৰা গেংটো কমপ্লিট হৈ গ'লহেঁতেন ন? আগৰ স্কুলৰ লাইফ বহুত ভাল লাগিছে হয় দেই। আজি স্কুলৰ পৰা আহি পোৱাত বহুত দেৰি হ'ল। আহি ফ্ৰেছ হৈ ভাত খাই ল'লোঁ। ভাত দেৰি হোৱাৰ কাৰণটো হৈছে যে এয়া দেখিলে স্কুলত সেয়া ভাওনা আখৰাও হৈ আছে। স্কুলৰ পৰা অনা নামৰ প্ৰসাদ অকণমান খুৰা ঘৰলৈ লৈ দিছোঁ। গৈ আছোঁ এতিয়া খুৰা ঘৰলৈ। এয়া পাইছোঁহি খুৰা ঘৰ। জপনাখন খুলি লওঁ। চিঞৰিলেই মাইনা, কি কৰিছ? এইটো চাওক, আয়ুষ্মানে কি কৰি আছে। সি আজি বুঢ়া হৈছে দেই। এই নামৰ প্ৰসাদ আনি দিছোঁ। আজি স্কুল কেলৈ নগ'লা? আজি স্কুলত কিমান ভাল লাগিলে। কেলৈ নগ'লে সোধকচোন, কেলৈ নগ'লা? এয়া মই আনি দিয়া প্ৰসাদ খাবলৈ তাতেই নাই। আয়ুষ্মানে কি কৰি আছে চাওঁ বলকচোন, কি কৰি আছে সি চাই আছোঁ। এইটো চাওক আয়ুষ্মানে মোবাইল চাই আছে। ইয়াক মই গোটেই বিচাৰি ফুৰিছোঁ, ই আকৌ মোবাইল চাই আছে। চাহ উতলি আছে আৰু নৰসিংহ দি ভাবিছোঁ পকৰি বনাম। পেষ্টখিনি বনাই লওঁ।
এয়া পেষ্ট অলমষ্ট হ'লেই এতিয়া এইখিনি ভাজিব লাগিব পকৰি অ'কে দেখাইছোঁ এতিয়া পকৰি ভাজিবলৈ ৰেডি নৰসিংহ দিয়া পকৰি কোনে কোনে খাই ভাল পায় জনাব দেই পকৰি ভাজি আছোঁ गरमा गरम पकौड़ी रेडी पकौड़ी चाह रेडी কোন নাখায় যদি মই খাম গোটেইখিনি তই নাখাওঁ নেকি আহি যা চাহ খালোঁ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া টাইম বহুত বেছি হ'ল আচলতে 10:30মান বাজিলে ইয়াতে খোৱা বোৱা হ'ল খুৰা ঘৰত এতিয়া থাকিম বুলি ভাবিছিলোঁ কিন্তু নাথাকোঁ কালি স্কুল আছে ৰাতিপুৱা সোনকালে উঠিব লাগে চ' এতিয়া গৈ আছোঁ ঘৰলৈ যাওঁ এতিয়া ঘৰো আহি পালোঁ প্ৰায় এতিয়া 11টা বাজিব হৈছে যিহেতু খুৰা ঘৰতে খাই বৈ অহাৰ কাৰণে এতিয়া ঘৰত ভাতটো নাখাওঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰোঁ মোৰো ভাগৰ লাগিছে কাৰণ আজি স্কুলত বহুত দেৰি হ'ল আকৌ কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব চ' কাইলৈ দিনটো বহুত স্পেচিয়েল হয় কাইলৈ ভিডিঅ' শ্বুট কৰি আপোনালোকক দেখাই আছোঁ তো আজিলৈ ব্লগটো সামৰিছোঁ বাই বাই